Hi everyone, welcome back to my channel. আশা কৰোঁ সকলো ভালে আছে। আজি মই ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। এতিয়া 7টা মান বাজিছে চাগে। তাৰ পাছত এতিয়া মই জিমলৈ যাবলৈ ৰেডি হৈছোঁ আৰু আজি মই এ ডে ইন মাই লাইফ কৰিম বুলি ভাবিছোঁ। তো আজি মোৰ দিনটোত কি হয় আৰু তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এতিয়া মই জিমলৈ যাবলৈ ৰেডি হওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। অ'কে, মই জিমলৈ যাবলৈ ৰেডি হ'লোঁ। সেইটো টি চাৰ্ট আৰু এতিয়া মই স্কিন কেয়াৰ কৰিম কাৰণ ৰ'দ দিয়ে। 9টা বজাত মই আহোঁ, সেইকাৰণে ফাৰ্ষ্ট মই লগাম ফক্স টেইলৰ এইটো মইশ্চাৰাইজাৰ, ডাৰ্মাকো এইটো ছানস্ক্ৰীণ। মোৰ ছানস্ক্ৰীণ এইটো বহুত ভাল লাগে, মানে মোৰ স্কিনত শ্বুট কৰে। তো এইটো মই লগাম। ফাৰ্ষ্ট চিৰাম লগাব লাগে মইশ্চাৰাইজাৰ আগত, কিন্তু মই এতিয়া চিৰাম নলগাওঁ ৰাতিপুৱাই। যিটো দৰকাৰী আৰু এতিয়া মোৰ কাৰণে মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীণ দৰকাৰ, সেইকাৰণে মই এইটো লগাম এতিয়া। আৰু মোৰ পিম্পল এটা আজি স্পেচিয়েল ক'ৰবাত যাম যে, স্পেচিয়েল নহয়, আজি জাষ্ট এনেই ফুৰিব যাম। তো নতুনকৈ পিম্পল এটা দিছে, নাইচ। এতিয়া ছানস্ক্ৰীণ I'm done with my skincare. So এতিয়া যাম আৰু কেইটা বাজিলে? 7টা 10 হৈছে। মই 7:30 নহয় 7:25 মানত যাম। বিকজ আমাৰ লগৰবোৰ দেৰিকৈ আহে, আগত গৈতো একো লাভ নাই। তো সেইকাৰণে যাম মই হেৰিয়ত 7:25। তাত 5 মিনিটত পাই যায়গৈ আৰু মোৰ এইকণহে জাজিটো সাঁচৰ। তো 5 মিনিটছত মই পাই যামগৈ। সেয়াই আৰু এতিয়া মোৰ কফি খাব লাগি গ'ল। ব্লেক পাণ্ডা আৰু এয়া হৈছে মোৰ ব্লেক কফি। তো আই এম ৰেডি আৰু মই স্কুটি লৈ যাম। তো হেলমেট মাস্ক চব লগাই লৈছোঁ আৰু মই জিমলৈ যাম। অ'কে, আমাৰ কাপোৰটো ভুকি আছে। অ'কে, মই ফাইনেলি পাই গ'লোহি আমাৰ জিম। আৰু পলাইছে গ'লে আকৌ। এইফালে আমাৰ ৱৰ্কআউট হ'বলৈ ষ্টাৰ্ট হ'ব আৰু এতিয়া এইফালে বাৰবোৰ লাগি আছে। এইডাল আমাৰ বাৰ ছোৱালী দুজনী আৰু কেটেল বেল চাব লাগিব। আমি আজি স্নেটছ কৰিম। ৰুটিন আছে আজি আমাৰ, সদায় বেলেগ বেলেগ ৰুটিন থাকে। হৈ গ'ল এইফালে এতিয়া বেছিভাগ বহি আছোঁ। এতিয়া আমি জিমৰ পৰা ওলাইছোঁ। আমাৰ পাৰ্টনাৰ এইটো আমাৰ ফুচু 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 ফুচু। হাই ফুচু, মই আহিলোঁ। কি কৰিছা? কি কৰিছা ফুচু? আয়ো কুচু 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 ফুচু। উৎপাত কৰিবলৈ লাগে, অকল উৎপাত কৰিবলৈ লাগে, উৎপাত কৰিবলৈ লাগে। এতিয়া মই ঘৰ পাই গ'লোহি আৰু এতিয়া মই গা চা ধুই
অ'টছ খাম অ'টছ নহয় আজি মই অমলেট খাম অমলেট অ'টছ আৰু ডিমৰ সৈতে তো এতিয়া মই গা চা ধুই লওঁ তাৰপিছত এফালে যাম আজি ঘৰততো ভাত নাখাওঁৱে বাহিৰতে খাম তো এতিয়া মই জাষ্ট অমলেট খাম আৰু একো নাখাওঁ অমলেট খাই যামগৈ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো ক'লে যাম এইফালে তেল দি থোৱা আছে আৰু এইখিনি হৈছে মোৰ অ'টছ আৰু ইয়াত 2টা ডিম আছে পিঁয়াজ আৰু নিমখ আৰু অলপমান ৰেড চিলি সেয়াই আৰু মোৰ অমলেট কৰি পিনে মই এতিয়া খাম আৰু যাম আৰু মোৰ অমলেট চিলা টাইপে লাগিছে আজি ভিডিঅ'টো বনাইছিলোঁ সেইকাৰণে মাজতে ভাগিও থাকিলে ইভাগে আকৌ ভালকৈ বনে मेरे साथ ऐसा नहीं होगा तो किसके साथ होगा উপায় নাই আৰু মোৰ অমলেট এতিয়া মই খাম অ'কে এতিয়া মই ৰেডি হৈ গ'লোঁ যাবৰ বাবে আৰু এইটো হৈছে মোৰ আউটফিট জিন্স আৰু টপ আৰু এতিয়া আপোনালোকক সাঁচাত লগ পাম তো আপোনালোকে ভিডিঅ'টো চাই দিব শেষলৈকে আৰু এতিয়া মই যাওঁ আৰু অ'কে মই এতিয়া স্কুটি লৈ যাম সাঁচৰলৈকে তাৰপিছত মই দাদা এজনৰ লগত যাম আৰু সেয়াই আৰু আপোনালোকে চাই দিব ভিডিঅ'টো হাঁচৰা পাই গ'লোহি এতিয়া আমি যাম এতিয়া আমি যোৰহাট পালোহি আৰু এতিয়া আমি ম'ম' খাবলৈ সোমাম তাৰপিছত আমি এফালে যাম ম'ম' খাবলৈ সোমাইছিলোঁ আৰু এতিয়া বন্ধ ইয়াত এতিয়া আমি চুকাফালে যাম ভিডিঅ'টো চাই থাকিব আৰু ক'ত যাম শেষলৈকে আজি মানুহ আছে দেই আমাৰ কেইটা ক'ত আছে হয় হ'লে নে আমাৰ টিকেট কাটিলে আৰু এইফালে চলো ওপেন আছে নহয় আমি এতিয়া ভিতৰলৈ সোমাইছোঁ ফাৰ্ষ্ট খাবলৈ যাব নে আমাৰ লিপষ্টিক যাবগৈ এতিয়া আমি খাবলৈ যাবলৈ লৈছোঁ জুইশাললৈ এইফালে ফটোশ্বুট চলি আছে আৰু এইফালে আমি ফটোশ্বুট এইফালে ব'টিং হৈ আছে এইফালে ব'টিং বেলেগ গান লগাইছে জয়ন্ত ইমান কালৰ কথা পাতিছে পুৰা পাতিছে আমি এতিয়া খাবলৈ গৈ আছোঁ জুইশাল কি খাবগে কি মাংস খাব সেইটো কথা সুধিছোঁ মই গাহৰি খাম বুলি ভাবিছোঁ বাট পতা নাই চালবোৰ নিদিলে মই খাব পাৰিম গাহৰি নহ'লে হাঁহ খাব পাৰিম এপিচ আপোনালোকৰ পৰা খাম মই গাহৰি খাম তাকে ভাবিছোঁ সেয়া জুইশাল আৰু এতিয়া আমি জুইশাললৈ গৈছোঁ দিলে দিয়া জুইশাল এইবোৰ চুপটি ষ্টাৰ্টাৰ আমি ভাতে খাম ভাত এইফালে এতিয়া আমি খাবলৈ বহিছোঁ আমি পাঁচটা কি কয় পাঁচটা টোপোলা ভাত দিলোঁ তাৰপিছত এটা পৰ্ক কাৰী আৰু 2টা চিকেন কাৰী আমাৰ খানা টোপোলা ভাত মাৰিলোঁ কি আইটেমছবোৰ আৰু এইফালে টোপোলা ভাত দালি
এয়া আমাৰ টোপোলা ভাত দেখাল ধুনীয়া লাগিছে আকৌ ন আমাৰ খাই ফিনিছ অঁ আমি দুজনী গৈ আহোঁ বোলক হাত ধুই আহোঁ চলো ফিনিছ আমাৰ এইফালে বিলিং আমি যাবলৈ ওলালোঁ ইয়াৰ পৰা তাৰপিছত আকৌ ফটো মাৰিম ভিডিঅ' বনাম তাৰপাছত ঘৰলৈ যামগৈ আৰু আকৌ যদি ক'তো নোসোমাওঁ বতৰটোতো বেয়াই এতিয়া আমি গৈ আছোঁ মিউজিয়ামলৈ মিউজিয়ামত চাম আৰু তাৰপাছত যামগৈ আকৌ যদি ক'ৰবাত কিবা এটা ভোক লাগে খাম আৰু নহ'লে যাম আমাৰ এইফালে এতিয়া ফটো ছেশ্যন চলি আছে আৰু অলপ পাছত আমি যামগৈ আৰু ইয়াৰ পৰা এতিয়া আমি যাওঁগৈ আৰু এইফালে আমাৰ বাইক ৰেডি যাবলৈ আমি ক'তনো ৰখোঁ নহয় ঘৰলৈ যাম ডাইৰেক্ট অঁ মোৰ চাবিটো আপোনাৰ তাত আছে পঠাকক হাঁচত নামিবগৈ নহয় অঁ চাবিটো আপোনাৰ তাত আছে অঁ অঁ আমি এতিয়া ফুডবিলাক সোমাইছিলোঁ আকৌ এতিয়া যাওঁ আমি ইয়াৰ পৰা পাণ ল'লোঁ ক'ত দিবলৈ আহে উলিয়ালে যে বৰ অদ্ভুত টাইপৰ যে মানে পানী বটলৰ পৰা আনে যে দীঘল চিলিণ্ডাৰটো এতিয়া আমি চাহ খাবলৈ সোমাইছোঁহি তাৰপিছত ঘৰলৈ যামগৈ আৰু এই জাষ্ট মই ঘৰ পালোহি আৰু আজিৰ দিনটো তেনেকৈ শেষ হ'ল আৰু মুখৰটো অৱস্থা নাই বিকজ গোটেই ৰাস্তাটো ইমান বেয়া ধূলি ৰাস্তা বেয়া হ'লেও ঘৰ পালোহি ভালে আৰু এতিয়া আজি ভিডিঅ'টো ইমানে আছিল বাই বাই